খুব ভাল লাগিছে মাজবাট এখন আটক ধুনীয়া চহৰ হওক আৰু প্ৰথমবাৰৰ কাৰণে এখন পৌৰসভা পোৱাৰ কাৰণে এখন চহৰ হিচাপে BTCৰ এখন চহৰ হিচাপে স্বীকৃতি পোৱাৰ কাৰণে মই আমাৰ মাজবাট চহৰৰ সকলো নাগৰিকসকলক মই আন্তৰিক অভিনন্দন জনাইছোঁ। নতুন কমিটিৰ জৰিয়তে পৌৰসভা কমিটিৰ জৰিয়তে এই মাজবাট অঞ্চলৰ প্লেনিং কৰি পেলাই আমি এই অঞ্চলটো উন্নত এখন চহৰ বনাবৰ কাৰণে আমি BTC ফালৰ পৰা আমি চিন্তা কৰিছোঁ। খুব এটা পটেনশিয়েল থকা এখন চহৰ আমি গঢ় লৈ দিম, এইটো ৰূপান্তৰিত কৰিম। বহুত ধুনীয়া এই চহৰখন ভৱিষ্যতে BTCৰ এখন আটক ধুনীয়া চহৰ হিচাপে গঢ়াৰ কাৰণে আমাৰ লক্ষ্য আছে। খুব ভাল লাগিছে মাজবাট এখন আটক ধুনীয়া চহৰ হওক আৰু প্ৰথমবাৰৰ কাৰণে এখন পৌৰসভা পোৱাৰ কাৰণে এখন চহৰ হিচাপে BTCৰ এখন চহৰ হিচাপে স্বীকৃতি পোৱাৰ কাৰণে মই আমাৰ মাজবাট চহৰৰ সকলো নাগৰিকসকলক মই আন্তৰিক অভিনন্দন জনাইছোঁ। নতুন কমিটিৰ জৰিয়তে পৌৰসভা কমিটিৰ জৰিয়তে এই মাজবাট অঞ্চলৰ প্লেনিং কৰি পেলাই আমি এই অঞ্চলটো উন্নত এখন চহৰ বনাবৰ কাৰণে আমি BTC ফালৰ পৰা আমি চিন্তা কৰিছোঁ। খুব এটা পটেনশিয়েল থকা এখন চহৰ আমি গঢ় লৈ দিম, এইটো ৰূপান্তৰিত কৰিম। বহুত ধুনীয়া এই চহৰখন ভৱিষ্যতে BTCৰ এখন আটক ধুনীয়া চহৰ হিচাপে গঢ়াৰ কাৰণে আমাৰ লক্ষ্য আছে। খুব ভাল লাগিছে মাজবাট এখন আটক ধুনীয়া চহৰ হওক আৰু প্ৰথমবাৰৰ কাৰণে এখন পৌৰসভা পোৱাৰ কাৰণে এখন চহৰ হিচাপে BTCৰ এখন চহৰ হিচাপে স্বীকৃতি পোৱাৰ কাৰণে মই আমাৰ মাজবাট চহৰৰ সকলো নাগৰিকসকলক মই আন্তৰিক অভিনন্দন জনাইছোঁ। নতুন কমিটিৰ জৰিয়তে পৌৰসভা কমিটিৰ জৰিয়তে এই মাজবাট অঞ্চলৰ প্লেনিং কৰি পেলাই আমি এই অঞ্চলটো উন্নত এখন চহৰ বনাবৰ কাৰণে আমি BTC ফালৰ পৰা আমি চিন্তা কৰিছোঁ। খুব এটা পটেনশিয়েল থকা এখন চহৰ আমি গঢ় লৈ দিম, এইটো ৰূপান্তৰিত কৰিম। বহুত ধুনীয়া এই চহৰখন ভৱিষ্যতে BTCৰ এখন আটক ধুনীয়া চহৰ হিচাপে গঢ়াৰ কাৰণে আমাৰ লক্ষ্য আছে।